তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল স্পীড কিড 46। তো আজি এতিয়া কলেজলৈ ওলাবলৈ লৈছোঁ, কলেজলৈ ওলাই গৈছোঁ মানে আহোঁ এতিয়া পূৰা যাওঁ একদম ব্লগ এতিয়া পূৰা আছে ডেইলি ব্লগ দিম। এতিয়া যাওঁ কলেজলৈ। তো গাইজ অলপ তোমালোকক কলেজত ডাইৰেক্ট দেখামগৈ। গাইজ আমি বন্ধুসকলৰ লগত ইয়াত ৰখি আছোঁ কলেজৰ ভিতৰত, ক্লাছ নকৰোঁ, এনেই ঘূৰি ফুৰিছোঁ আৰু। তো গাইজ আমি এতিয়া এডোখৰলৈ আহিলোঁ, গড়গাঁও এডোখৰলৈ আহিলোঁ। এতিয়া কলেজ আমাৰ লগৰকেইটা ইয়াতে বহি আছে, মোবাইল টিপি বহি আছে ইয়াত। তো গাইজ আমি ইয়াত ৰখিছিলোঁ, এতিয়া আমাৰ লগৰকেইটা এতিয়া ইয়াত ৰখিছিলোঁ, কথা পাতিলোঁ। এতিয়া আমি যাবলৈ লৈছোঁ। মেচুত দিয়া দিয়া আইটেম দিয়া। আইটেম পোৱা গোট পোৱা হৈছে। গাইজ আমি এতিয়া বৰপুখুৰীৰ পৰা ৰখিছিলোঁ, এই দুজন বন্ধুক লগ পাই গ'লোঁ। একদম এইপিনে আপোনালোকে দেখিব পাৰে বৰষুণ দি আছিলে, এতিয়া মজা হৈ আছে এতিয়া। কলেজৰ পৰা আহি পালোঁহি এখনি। তো এতিয়া ওলাই যাওঁ, এটা ৰাইড এটা আছে, শ্বৰ্ট ৰাইড এটা আছে, ৰাইডটো কৰি আহোঁগৈ। তো আপোনালোককো লৈ যাওঁ বুলি ভাবিলোঁ ৰাইডটোত, মানে এতিয়া আন্ধাৰ হ'বলৈ হৈছে, গধূলি সময় হৈছে আৰু। এতিয়া বাইকখন বাহিৰতে উলিয়াই থৈ দিছোঁ, পূৰা বেগটো গোটেইটো বোকা মাৰিলে, পূৰা নাম্বাৰ প্লেটখন ঢাকি দিলে বোকাৰে। তো গাইজ এতিয়া এনেকৈ ওলাওঁ, ইয়াৰ পৰাই ওলাই যাওঁ। গাইজ যাবলৈ লৈছোঁ আৰু। গাইজ এতিয়া ঘৰলৈ ওলাই মেলি আহিলোঁ, একদম পূৰা এইপিনে একদম মজা ভিউ, মজা কৰি দিছোঁ। বাবু কিবা দেখি আছোঁ, এতিয়া অকণমান দেৰি ৰখি মেলি একদম যাওঁ, ফুটেজ এটা লৈ লওঁ বুলি ভাবিলোঁ। তো আপুনি এটা ভিউ এনজয় কৰক গাইজ। যাবলৈ ওলাইছোঁ, ইয়াত ৰখিছিলোঁ, এতিয়া এই গৰিসাগৰ তেলডিপুত তেল ভৰালোঁ, এতিয়া যাওঁ। আমি গৰিসাগৰ পাৰ হৈছোঁ, গৰিসাগৰ পাৰ হৈ গ'লোঁ। এতিয়া যোৰহাট পাৰ হৈ মেলি আহি এইপিনে এডোখৰ এনেকুৱা একদম জেগাডোখৰ পালোঁহি। এডোখৰ লিখা আছে স্বৰ্গদেউ চাওলুং চুকাফা চেনিটেৰী কলাক্ষেত্ৰ। আমি ইয়াৰ পালোঁহি গাইজ। বৰষুণ দি আছে, এতিয়া একদম বাইকখন ৰখাই থৈ দিছোঁ, একদম চালিকা ফটো এখন মাৰোঁ। ইয়াত পূৰা তিতি গ'লোঁ, পূৰা ৰাস্তাত আহোঁতে ফুল তিতি গ'লোঁ। ইয়াত একদম হাইৱে ৰাস্তাটো একদম লাগিছে জেং দি, আপোনালোকে চাব পাৰে ফুল জেং ৰাস্তা। অকণমান দেৰি ৰখিছোঁ, একদম গোটেই ঘাঁহ চাহ একদম পূৰা তিতি গ'লোঁ, পূৰা বৰষুণত পূৰা তিতি গ'লোঁ গাটো।
তাত গৈ পিনি ৰখিম আৰু একদম ভালকৈ নাই আপোনালোকে চাই থাকক ব্লগটো দোকান চোকানবোৰ বন্ধ কৰিছে ঠাণ্ডা লাগিছে আমি ইয়াত ৰখি মেলি ঘুগুনি খাবলৈ লৈছোঁ একদম বৰষুণত তিতিলোঁ বহুত ঘুগুনি খাই খালোঁ মানে তো গাইজ আমি এতিয়া ৰাতি ওলাই আহিছিলোঁ অলপ অকণমান ফুৰিবলৈ গাড়ীত তো গাইজ আজি এতিয়া দুপৰীয়াৰ পৰাই দেখুৱাইছোঁ আৰু কালি মানে আহি পালোঁহি এতিয়া গোটেই দিনটো বৰষুণ দি আছিলে এতিয়া আমাৰ ৰ'দ দিছে এতিয়া ব্লগ কৰিবলৈ ওলাই আহিলোঁ ভাইটিহঁতৰ লগত তো গাইজ ভিডিঅ'টো চাই থাকক একদম লাষ্টলৈকে একদম জেং চিন কেইটামান দেখাওঁ আপোনালোকক চাই থাকক তো গাইজ এতিয়া আমি এডোখৰত ৰখি আছোঁ এডোখৰত কাজিৰঙা গল্ফ ৰিজৰ্টলৈ যাম বুলি কৈছে হাফ বুলি কৈছে এতিয়া এডোখৰত ৰখি আছোঁ একদম সেইফালেদি শ্বৰ্টকাট হ'ল আমাৰ এইপিনে অহা শ্বৰ্টকাট হ'ল এইটো ৰাস্তাইদি আমি আহিলোঁ এইটো ৰাস্তাইদি আহিছোঁ একদম পূৰা শ্বৰ্টকাট হৈ গ'ল শ্বৰ্টকাট কিন্তু ৰাস্তাটো বেয়া সেইটোৱে আৰু কথা গাইজ তো গাইজ এতিয়া ফাইনেলি আমি শিৱসাগৰ পাই গ'লোহি ৰাস্তাত দেখুৱাবলগীয়া একো নহ'ল মানে